সপ্তম শ্ৰেণীৰ নতুন গণিতৰ কিতাপখনৰ পৰা আজি আমি 4.2 পৰিচায়ৰ আহাৰ 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। লাষ্ট ক্লাছত আমি 4.2 2 নম্বৰলৈকে সমাধান কৰিছিলোঁ। সো নমস্কাৰ, মই জয়ন আহমেদ আৰু আপোনাক মোৰ এই আহমেদ আড্ডা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 4.2 অনুশীলনীৰ 3 নম্বৰৰ প্ৰশ্ন শুদ্ধ নে অশুদ্ধ লিখা আমি কৰিবলৈ চেষ্টা কৰিম। সো 3 নম্বৰৰ প্ৰশ্নটো লিখি লওঁ আহক। 4.2 3 নম্বৰৰ প্ৰথম প্ৰশ্নটো মই লিখি লৈছোঁ 5f minus 5g is equal to 5 যদি f is equal 1 আৰু g is equal to 0। এতিয়া আমাৰ বৰ্ণ সংখ্যা f আৰু g ৰ মান আমাক দিয়া আছে। যদি দিয়া আছে তেনেহ'লে এই ৰাশিটো বীজগণিতীয় ৰাশিটো সমাধান কৰিলে সমান চিহ্নডালৰ সিফালে 5 ওলাব নে নোলায় এইটো আমাক সুধিছে। যদি সমান চিহ্নডালৰ সিফালে 5 ওলায় তেনেহ'লে আমি ক'ম যে এই ৰাশিটো শুদ্ধ। শুদ্ধ নে অশুদ্ধ? এতিয়া মই সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। চ' 5f minus 5g is equal to 5. So 5f, f মানে আমাক মান দি দিছে যে fৰ বৰ্ণ সংখ্যাটোৰ মান হৈছে 1 minus 5g, g মানে হৈছে 0। এইটো আমাৰ লেফ্ট হেণ্ড ছাইড বাওঁ পক্ষ। চ' ইজ ইকুৱেল টু 0। এতিয়া সমান কিমান ল'ব বুলি কৈছে 5 5 এগুণ 5 মাইনাছ 5ৰ লগত 0 পূৰণ কৰিলে আমি 0 পাওঁ ইজ ইকুৱেল টু 5। চ' 5ৰ পৰা 0 গুচি গ'ল, থাকিব 5 আৰু এইফালেও 5। তেনেহ'লে আমি দেখা পালোঁ যে দুইফালে 5 ওলাইছে। গতিকে আমি ক'ব পাৰোঁ এইটো কি হ'ব, এইটো শুদ্ধ। ঠিক একেদৰে আমি এতিয়া বি নম্বৰটো সমাধান কৰিম। চ' বি নম্বৰ প্ৰশ্নটোত কি কৈছে যে বি নম্বৰ প্ৰশ্নটোত কৈছে 4h। চ' মই ইয়াতে লিখি ল'ম বি নম্বৰটো 4h plus 3 is equal 25 যদি h is equal to minusৰ 7। চ' ইয়াক আমি এতিয়া সমাধান কৰিবলৈ চেষ্টা কৰিম। 4h plus 3 is equal to 25। 4h মানে হৈছে minusৰ 7 plus 3 is equal to 25। 4 লগত 7 পূৰণ কৰিব লাগিব আমি, 4 7 গুণ 28। ইয়াত এটা মাইনাছ আছে, মাইনাছ প্লাছ 3 is equal to 25। এতিয়া ইয়াত মাইনাছ আৰু ইয়াত প্লাছ, মাইনাছে প্লাছে আমি জানো মাইনাছ হয়। চ' মাইনাছে প্লাছ আমি মাইনাছ কৰিলোঁ। 28ৰ পৰা 3 গুচি যাব, 28ৰ পৰা 3 গুচি গ'লে আমি পাম 25। ইহঁত দুটাৰ ভিতৰত ডাঙৰ কোনটো? ডাঙৰ সংখ্যাটো হৈছে 28 আৰু 28ৰ আগত যদি মাইনাছ ওলাইছে তে ইয়াৰ আগতো আমাৰ মাইনাছটো ওলাব, সমান 25। এইটো সমান হৈছে জানো? চ' এইটো সমান হোৱা নাই। এইফালে মাইনাছৰ 25 ওলাইছে আৰু এইফালে প্লাছৰ 25, যিটো ইজ নট ইকুৱেল। যদি ইজ নট ইকুৱেল তেনেহ'লে এই বীজগণিতীয় ৰাশিটো hৰ -7ৰ কাৰণে কি হ'ব? অশুদ্ধ হ'ব। চ' ইয়াৰ পিছত আমি এইবাৰ পাম 3 নম্বৰটো। চ' এতিয়া আমি 3 নম্বৰটো চাওঁ। চি নম্বৰটো চোৱা। চি নম্বৰ এতিয়া কি কৈছে? চি নম্বৰ প্ৰশ্নটো কৈছে 3q plus 4 is equal to 7। মই ইয়াত লিখি লওঁ 3q plus 4 is equal to 7 আৰু যদি q is equal to 2 হয়, আৰু আমাক কৈছে যদি q is equal to 2। এতিয়া মই কি কৰিম? এতিয়া মই qৰ জেগাত 2ৰ মান বহাব লাগিব। চ' এতিয়া আমি আৰম্ভ কৰিছোঁ 3q মানে 2 পাতিলোঁ প্লাছ 4 is equal to 7। চ' ইয়াৰ পৰা আমি কি গম পাওঁ যে এই দুটা পূৰণ হৈ আছে, 3 দুগুণ 6 আৰু এইফালে প্লাছ 4 is equal to 7। এতিয়া 6 আৰু 4 যোগ হৈ আছে, যোগ কৰা 6 4 10 আৰু সমান 7। এইটো শুদ্ধ নহ'ল আমাৰ, এইটো শুদ্ধ নহ'ল যদি আমি ইজ নট ইকুৱেল। ইজ নট ইকুৱেল যদি তেনেহ'লে আমি গম পালোঁ যে কিউ ইজ ইকুৱেল টুৰ বাবে এই ৰাশিটো অশুদ্ধ। হৈ গ'ল আমাৰ ABC। নেক্সট আৰু ইয়াত কি প্ৰশ্ন আছে? ইয়াত ডি আছে আৰু এটা ই আছে। এইবাৰ আমি ডি নম্বৰটো সমাধান কৰিবলৈ চেষ্টা কৰিম। সমাধান কৰিম 3a সমান 2a প্লাছৰ 2। 3a মানে 1, গতিকে এ জেগাত কি পাতি দিয়া? 1 পাতি দিয়া, সমান 2a মানে কিমান পাতি দিয়া? 1 প্লাছ 2। 3 এগুণ 3 সমান চিন আছে, সমান 2 এগুণ 2 প্লাছ 2। চ' এইফালে আমি 3 পালোঁ আৰু এইফালে কিমান পালোঁ? আমি 2 প্লাছ 2 2 2
4 টো সমান নহ'ল গতিকে এইটো কি হ'ব আমাৰ অশুদ্ধ হ'ব নেক্সট এতিয়া আমি ইয়াত কি পাই যাম এতিয়া আমি ইয়াত পাম ই নম্বৰ ই নম্বৰ চোৱা ই নম্বৰ আছে 6m - n = 0 যদি m = 9 হয় সো এতিয়া আমি ইয়াত তোমাৰ মান উলিয়াম 6m - 9 = 0 m মানে আছে 9 6 m মানে আছে 9 9 ৰ পৰা 9 = 0 6 9 ৰ পৰা 9 গুচি গ'ল 0 থাকিল = 0 6 লগত 0 পূৰণ কৰা 0 পাবা এফালেও 0 সো এইটো সমান হৈছে যদি এই ৰাশিটো শুদ্ধ সো 4.2 লৈকে 4.2 ৰ 3 পৰা আমি ই লৈকে কমপ্লিট কৰিলো 4 3 লৈকে পৰা আমি গোটেইখিনি কমপ্লিট কৰিলো এ বি সি ডি শুদ্ধ অশুদ্ধ বিচাৰ কৰা এতিয়া আহিব আমাৰ ইয়াৰ পিছৰ অনুশীলনী 4.3 4.3 অনুশীলনী কৰি চাওঁ আহাৰ প্ৰশ্নটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম কিতাপতে মই কৰিম চাবা বুজি ল'বা তোমালোকে যে ইয়াত কিছুমান ব্লকৰ আৰ্হি দিয়া আছে আৰু নীলা আৰু ৰঙা ৰঙত আছে ব্লক কিমানটা আছে আমাক গণনা কৰি বীজগণিত ৰাশি লিখিব দিছে লগতে ৰাশিবোৰক সৰল কৰি লিখিবা যেনে নীলা ৰঙক x ধৰিব দিছে আৰু ৰঙা ৰঙৰ ব্লকবিলাকক y ধৰিব দিছে এতিয়া ইয়াত ক্ৰমিক নম্বৰ h চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা টোটেল 5টা ব্লক আছে তাৰে দুটা নীলা আৰু তিনিটা ৰঙা নীলা ৰঙৰ ব্লকক x ধৰিব দিছে গতিকে এটা x আৰু ইয়াত এটা x plus x আৰু এফালে প্লাস তিনিটা ৰঙা ৰঙৰ ব্লক আছে ৰঙা ৰঙৰ ব্লকক y ধৰিলে আমি y plus y তিনিবাৰ লিখিলো কাৰণ ইয়াত তিনিটা ব্লক আছে গতিকে আমি ইয়াত এটা x ইয়াত এটা x ইয়াৰ সহগ 1 ইয়াৰ সহগ 1 ইয়াৰ সহগ 1 ইয়াৰ সহগ 1 আৰু ইয়াৰ সহগো 1 গতিকে ইয়াত 1 ইয়াত 1 1 plus 1 2x আৰু প্লাস এফালে 1 plus 1 plus y 3y plus 3y ঠিক একেদৰে ইয়াত চোৱা এটা আমি নীলা ৰঙৰ পাইছো ইয়াত এটা নীলা পাইছো ইয়াত এটা নীলা পাইছো ইয়াত এটা নীলা পাইছো গতিকে নীলা আমি কেটা পালো এটা দুটা তিনিটা চাৰিটা নীলা আমি চাৰিটা পাইছো নীলা ৰঙৰ ব্লকক x ধৰি পৰিছো গতিকে x চাৰিবাৰ প্লাস কৰি দিয়া x plus x plus x plus x plus আকৌ ৰঙা কেটা আছে এটা দুটা তিনিটা আছে ৰঙাও চাৰিটা আছে গতিকে আমি y y কেবাৰ লিখিব লাগিব চাৰিবাৰ লিখিব লাগিব ৰঙা ৰঙৰ ব্লকক আমি y ৰে ধৰিছো y plus y plus y plus y চাৰিটা y হৈ গ'ল চাৰিটা হৈ যোৱাৰ পিছত সৰলীকৃত ৰূপ লিখিলে আমি x x কেটা পালো চাৰিটা গতিকে এফালে হৈ গ'ল 4x plus y y আমি ৰঙা ৰঙৰ চাৰিটা পাইছো গতিকে এফালে আহি যাব 4y এটো হৈ গ'ল আমাৰ সৰলীকৃত ৰূপ সি নম্বৰত চোৱা এতিয়া সি নম্বৰত এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে ৰঙা এটা দুটা আছে নীলা সো নীলা কেটা আছে দুটা নীলা ৰঙক আমি কি ধৰিম x সো x দুবাৰ প্লাস কৰিম x plus x যেহেতু নীলা দুটা আছে প্লাস কৰিলে এটা ৰঙা ৰং এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে গতিকে আমি y y y y পাঁচবাৰ দিয়া একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ এতিয়া টোটেল x কেটা আছে ইয়াত এটা x ইয়াত এটা x গতিকে এটো পালো আমি দুটা x ইয়াত এটা y ইয়াত এটা y টোটেল কেটা আছে পাঁচটা y গতিকে 5y নেক্সট ডি নম্বৰ চোৱা ইয়াত কেটা নীলা ৰঙৰ বাকচ আছে 1 2 3 4 5 তেনেহলে আমি x কেবাৰ দিব লাগিব x পাঁচটা যোগ কৰিব লাগিব x x x x x হল তাৰ পৰা আমি এবাৰ y কেবাৰ যোগ কৰিব লাগিব 1 2 3 ৰঙা ৰঙৰ তিনিটা আছে গতিকে y তিনিটা এটা দুটা তিনিটা তা আমি x কেটা পালো ইয়াত 1 2 3 4 5টা সো এফালে আহি গ'ল 5x প্লাস আমি ৰঙা ৰং পালো ইয়াত তিনিটা গতিকে ইয়াত আমি দি দিলো 3y হৈ গ'ল আমাৰ 4.3 অনুশীলনী ডান বুজি পালানে সকলোৱে সো ইয়াৰ পিছত আমি তেনেহলে কি কৰিবলৈ চেষ্টা কৰিম 4.4 অনুশীলনী কৰি চাও আহা 4.4 অনুশীলনী কি কৈছে তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ পদসমূহ বাছি একেলগে লিখা এতিয়া সদৃশ পদ বুলি ক'লে কি বুজো আমি আৰু বিসদৃশ পদ বুলি ক'লে কি বুজো তেতিয়া বৰ্ণ বীজগণিতীয় ৰাশিত যেতিয়া বৰ্ণ সংখ্যাবোৰ একেই থাকে তাকে সদৃশ পদ বোলে
ঠিক ধৰি লোৱা এইটো 7y 7y বৰ্ণ সংখ্যাটো হৈছে y ইয়াৰ লগত যদি মই 5y দি দিওঁ তেতিয়া ইহঁত দুটাক কোৱা হ'ব সদৃশ পদ কাৰণ ইহঁতৰ বৰ্ণ সংখ্যাবোৰ একেই ধৰি লোৱা 2x আৰু এইফালে 5y এইফালে বৰ্ণ সংখ্যা x আৰু এইফালে বৰ্ণ সংখ্যা y ইহঁতৰ বৰ্ণ সংখ্যাবোৰ একেই নহয় বেলেগ বেলেগ গতিকে ইহঁতক কোৱা হ'ব বিসদৃশ সদৃশ মানে মিলি থকা বিসদৃশ মানে নিমিলা সদৃশৰ অপজিট এতিয়া ঠিক একেদৰে আমি 4.4 অনুশীলনী কৰি চাম যে তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ পদবোৰ একেলগে লিখা এতিয়া 5x প্ৰশ্নটো মই ধুনীয়াকৈ লিখি ল'লোঁ গতিকে সদৃশ পদ হ'বলৈ হ'লে 5x ইয়াৰ বৰ্ণ সংখ্যাটো হৈছে x আৰু এনেকুৱা ইয়াত আমাৰ কি দিয়া আছে যিবোৰৰ বৰ্ণ সংখ্যা x হয় 5x ৰ লগত 19y এইটো নহয় কাৰণ ইয়াৰ বৰ্ণ সংখ্যা y 2 নহয় কাৰণ 2 ৰ লগত একো বৰ্ণ সংখ্যা নাই 7y ইয়াৰ বৰ্ণ সংখ্যা y 3x ইয়াৰ বৰ্ণ সংখ্যা x আৰু ইয়াৰো বৰ্ণ সংখ্যা x গতিকে 5x ৰ লগত 3x টো এটা সদৃশ পদ ঠিক একেদৰে 3x ৰ লগত -11x ইও এটা সদৃশ পদ কাৰণ x বৰ্ণ সংখ্যা 17y টো নহ'ব বৰ্ণ সংখ্যা y x অকলে x আছে ইও সদৃশ হ'ব ইহঁতৰ লগত আৰু কি আছে 25x সো এইকেইটা সদৃশ x ৰ পালোঁ এতিয়া আমি y লিখোঁ 19y লগত সদৃশ পদ কি আছে সো ইয়াত আমি দেখা পাইছোঁ 2 বৰ্ণ সংখ্যা নাই 7y আছে গতিকে ইয়াত আছিল 7y আৰু ইয়াত একো নাই এইখিনিত আছে -17y আৰু y থকা বৰ্ণ সংখ্যা একো নাই গতিকে এইখিনি হৈছে এইটো সদৃশ আৰু ইয়াৰ হৈছে x ৰ সদৃশ এতিয়া আৰু কি বাকী ৰ'ল ইয়াত আমাৰ বাকী ৰ'ল z আৰু সংখ্যা তো z টো লিখি লোৱা z লিখিলোঁ z ৰ কিবা বৰ্ণ সংখ্যা মিলি থকা আছেনে ইয়াত সো আমি চাম x আছে ইয়াত y আছে ইয়াত 2 ইয়াত y ইয়াত x ইয়াত y ইয়াত x ইয়াত z অকলে z এটাই আছে তো z ৰ লগত আৰু সদৃশ পদ নাই নেক্সট আহিলে আমাৰ সংখ্যাকেইটা ইয়াত 2 আছে সো 2 ৰ লগত আৰু বৰ্ণ সংখ্যা নথকা সংখ্যা কি আছে ইয়াত 100 গতিকে আমি 100 টো লিখি দিম 4.4 ৰ 1 নম্বৰৰ সমাধান হৈ গ'ল তো বুজি পালানে ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিবলৈ চাম যে উপযুক্ত কাৰণ দৰ্শাই তলৰ তালিকাখন সম্পূৰ্ণ কৰা ইয়াত এখন তালিকা দিছে তালিকাবোৰ সদৃশ নে বিসদৃশ তোমাক লিখিব দিছে ইয়াত আৰু ইয়াত কাৰণটো দিব দিছে যে কিয় সদৃশ যদি বিসদৃশ কিয় এতিয়া চোৱা 12m আৰু 7y ইয়াৰ বৰ্ণ সংখ্যা চোৱা ইয়াত আছে m আৰু ইয়াত আছে y সো এইটো সদৃশ হ'বনে নহ'ব বৰ্ণ সংখ্যা একেই হ'ব লাগিব সদৃশ হ'বলৈ হ'লে ইয়াত যদি m থাকে ইয়াতো m থাকিব লাগিব তেতিয়াহে আমি সদৃশ বুলি ক'ব পাৰোঁ গতিকে এইটো আমাৰ কাৰণে হৈ যাব বিসদৃশ কিয় বিসদৃশ হ'ল কাৰণ আমাৰ কাৰণটো লিখিব দিছে বৰ্ণ সংখ্যা বেলেগ বেলেগ বা বৰ্ণ সংখ্যা একে নহয় আমি ইয়াত লিখিম বৰ্ণ সংখ্যা বেলেগ হৈ গ'ল বৰ্ণ সংখ্যা বেলেগ তাৰপিছৰটো 2x, -8x ইয়াত বৰ্ণ সংখ্যা আমাৰ মিলি আছে x আছে গতিকে এইটো হৈ যাব আমাৰ সদৃশ আৰু কিয় সদৃশ বৰ্ণ সংখ্যা একেই বুলি লিখি দিয়া ইয়াত যে বৰ্ণ সংখ্যা একেই 11n, n ইয়াৰো বৰ্ণ সংখ্যা একে n আছে গতিকে ইও হৈ যাব সদৃশ কিয় বৰ্ণ সংখ্যা একেই তে লাষ্টৰটো 2 আৰু 3n 2ৰ লগত বৰ্ণ সংখ্যা দিয়া নাই 3 লগত বৰ্ণ সংখ্যা এটা আছে n গতিকে এই সদৃশ হ'বলৈ বিসদৃশ সো এইটো আমি ক'ব পাৰোঁ যে এইটো হ'ব বিসদৃশ কিয় কাৰণ হৈছে বৰ্ণ সংখ্যা বেলেগ ঠিক আছে সো আজি ইয়াতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ কৰি চাওঁ অহা 4.4 যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকছ কমেণ্টছ কৰিবলৈ নাপাহৰিব